শ্ৰোতা দৰ্শক বন্ধুসকল, আৰণ্যক ক্ৰিয়েশ্যনৰ নিবেদন ভাৰত কি খোজলৈ মই হেমন্ত কুমাৰ ভৰালীয়ে আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ বক্তব্যৰ বিষয় সফলতা আৰু লক্ষ্যপ্ৰাপ্তি। সফলতাৰ ৰহস্য আচলতে কি বুলি যেতিয়া খ্ৰীষ্টপূৰ্ব 551 চনত জন্মগ্ৰহণ কৰা চীনা দাৰ্শনিক কনফুচিয়াছক এজন যুৱকে সুধিলে, তেতিয়া এই মহান দাৰ্শনিকজনে যুৱকজনক পাছদিনা গাঁৱৰ সিমূৰৰ ডাঙৰ পুখুৰীটোৰ পাৰলৈ আমন্ত্ৰণ জনালে। পাছদিনা দুয়ো আহি পুখুৰীৰ পাৰত লগ হ'ল। যুৱকজনক কনফুচিয়াছে ক'লে যে তুমি পানীলৈ নামি যোৱা, কিন্তু যুৱকজনে প্ৰতিবাদ কৰি উঠি ক'লে যে তেওঁ সাঁতুৰিব নাজানে। কনফুচিয়াছে আশ্বাস দিলে, মই আছোঁ নহয়, তুমি নামি গৈ থাকা। যুৱকজনে সেয়াই কৰিলে। প্ৰথমতে আঁঠু, কঁকাল আৰু শেষত যেতিয়া ডিঙিলৈকে পানীত সোমাই পৰিল, পাছে পাছে আহি থকা কনফুচিয়াছৰ ফালে যুৱকজনে উভতি চালে। দাৰ্শনিকজনে আশ্বাস দিলে, গৈ থাকা। এইবাৰ ল'ৰাজন পানীত ডুব গ'ল। উশাহ নিশাহ ল'বলৈ চেষ্টা কৰি পানীত ককবকাই থাকিল। এইদৰে 3 মিনিটমান যোৱাৰ পাছত কনফুচিয়াছে ল'ৰাজনক চুলিত ধৰি পাৰলৈ টানি আনিলে। প্ৰায় 5 মিনিটমানৰ পাছতহে ল'ৰাজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল। শেষত কনফুচিয়াছে সুধিলে, পানীত ডুবি থকা অৱস্থাত তুমি আচলতে কি বিচাৰিছিলা? মই কেৱল উশাহ ল'ব বিচাৰিছিলোঁ, যুৱকজনে ক'লে। অন্য কিবা চিন্তা মনলৈ আহিছিল? পুনৰ প্ৰশ্ন কৰিলে কনফুচিয়াছে। অন্য সকলোবোৰ তেতিয়া আছিল নিতান্তই গৌণ কথা। মোৰ কেৱল প্ৰয়োজন হৈছিল এমুঠি বতাহৰ, যুৱকজনে উত্তৰ দিলে। তাৰ পাছতেই কনফুচিয়াছে ক'বলৈ আৰম্ভ কৰিলে, যিদৰে তুমি পানীত উশাহ ল'বলৈ চটফটাই আছিলা, তেতিয়া তোমাৰ লক্ষ্য আছিল কেৱল বতাহ। গতিকে এই কথা সদায় প্ৰতিটো মুহূৰ্ততে মনত ৰাখিবা যে জীৱনত তুমি যি হাচিল কৰিবলৈ লক্ষ্যৰূপে বাছি লৈছা, আন সকলো বাদ দি তাৰ বাবেই অহৰহ কেৱল চটফটাই থাকিব লাগিব। তুমি যদি আৰামত বহি থাকি লক্ষ্য পাব বিচাৰিছা, তেন্তে কেতিয়াও সফল নহ'বা। আচলতে সেই চটফটনিখিনিয়েই মানুহ সফল হোৱাৰ ৰহস্য। বিখ্যাত মনস্তত্ত্ববিদ উইলিয়াম জেমছে কৈছিল, এই যুগৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ হ'ল মানুহে নিজৰ জীৱন সলনি কৰি দিব পাৰে তেওঁলোকৰ মনৰ পৰিৱৰ্তনৰ মাজেদি। মানুহে নিজৰ মনৰ পৰিৱৰ্তনৰ মাজেৰে সুখ, সাফল্য অথবা ইপ্সিত লক্ষ্যৰ সন্ধান কৰিব পাৰে। আত্মইচ্ছা বা মনতকৈ শক্তিশালী বস্তু এই পৃথিৱীত অন্য একো নাই। মানুহৰ জীৱনৰ লক্ষ্যপ্ৰাপ্তি আৰু সফলতাৰ বিষয়ে ফৰাচী ঔপন্যাসিক আন্দ্ৰে মাৰোৱাই বৰ গুৰুত্বপূৰ্ণ কথা এষাৰ কৈ গৈছিল। মানুহে যদি নিজৰ জীৱনৰ ঘটনাবোৰ শান্তভাৱে আৰু মুকলি মনেৰে পৰীক্ষা নিৰীক্ষা কৰি চাব পাৰে, তেন্তে এই সত্যটো আৱিষ্কাৰ কৰিব যে তেওঁ জীৱনত যিবোৰ বস্তু নাপালে, সেই বস্তুবোৰৰ প্ৰতি তেওঁৰ আচলতে কেতিয়াও কোনো ধৰণৰ তীব্ৰ বাসনা নাছিল। আচলতে সেই বস্তু লাভৰ বাবে তেওঁ কোনো ধৰণৰ সাধনা বা পৰিশ্ৰমেই কৰা নাছিল।